স্বাগতম জনাইছো সকলোকে সৌৰভ XYZ-লৈ। আজি মই আপোনালোকক দেখাম মই মানে আজি এটা বিশেষ ধৰণৰ ৰাম ছাগলী কিনি আনিছো। বহুত সপোন বহুত আশা লৈ কিনি আনিছো ছাগলীটো। কাৰণ এইটো কাৰণে ছাগলীটো কিনি আনিছো যে হেতু ডাঙৰ কৰিম, বিকিম, এখন গাড়ী কিনিম, বিয়া পাতিম, ঘৰ বনাম, মানে বহুত সপোন লৈ আজি ছাগলী এটা কিনি আনিছো। কিন্তু ছাগলীটো প্ৰথম ডাঙৰ কৰিব লাগিব। গতিকে ছাগলীটোক মই এতিয়া প্ৰথম অকমান পাত কিছুমান খুৱাম, কি পাত খুৱাম, কেনেকৈ খোৱালে ভাল হয় সকলো আপোনালোকক দেখাই আছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে সেই ছাগলীটো যিটো মই কিনিছিলোঁ বুলি কৈছোঁ। এইটো চাই লওক, এইটো কিমান ছাগলী কিনি আনিলোঁ। আপোনালোকে কিন্তু আশীৰ্বাদ কৰিব দেই, ই যাতে সোনকালে ডাঙৰ হয়, ইয়াক ডাঙৰ কৰি মোৰ সপোনবোৰ যাতে পূৰণ কৰিব পাৰোঁ। কাৰণ ইউটিউবত ভিডিঅ' বনাওঁ কোনো নাচায়ে মোৰ ভিডিঅ', মানে ভালেই নাপায় নে কি কথাই ক'ব নাজানো নেকি। সেইকাৰণে ভাবিলোঁ আৰু এই ছাগলী বিজনেছটোকে আৰম্ভ কৰি দিওঁ। গতিকে এতিয়া এই কঁঠাল পাত খুৱাই আছোঁ। মানে এনেকুৱা লাগিছে সোনকালে তাক যেন ডাঙৰ কৰিবলৈ একদম এইফালৰ পৰাও দুখনমান ভৰাই দিম, এইফালৰ পৰাও দুখনমান ভৰাই দিম, মানে যেনিক তেনিক খুচি মুঠতে সোনকালে ইয়াক ডাঙৰ কৰিব লাগে। মানে সেইটোৱে ভাবিছোঁ আৰু মানে এনেকৈ চাওক, এনেকৈ ওপৰলৈ দাঙি দিব লাগে পাতটো। বেটা খা না ৰে, এইয়া চাওক এনেকৈ দাঙি দিলে এইটো চাওক কিমান ডাঙৰ হৈ গৈছে চাওক। এনেকৈ খুৱাব লাগে কঁঠালৰ পাত ছাগলীক, তেতিয়া জল্দি ডাঙৰ হয়। গতিকে আপোনালোকৰো যদি ছাগলী আছে এনেদৰে পাত খুৱাব, বহি খুৱাব, দৰকাৰ হ'লে এনেকৈ অকণমান তাৰ ওচৰত শুইও খুৱাব, মানে যেনেকৈ পাৰে জল্দি মুঠতে জাহা তাহা ইয়াক মানে পাত খুৱাব আৰু মানে যেতিয়া যিমান খুৱাব পাৰে সিমান ডাঙৰ হ'ব। এইটো মই কিনি আনিছোঁ আপোনাৰ ডাইৰেক্ট টকা 2500 দি। এইটো দুদিনৰ পিছত 25,000 টকীয়া হ'ব লাগিব। আৰু যদি নহয় ইয়াক সোনকালে মাৰি কাটি খানাটো খাম, খাবলৈ আপোনালোককো মাতিম, কিন্তু নহাকৈ নাথাকিব। গতিকে ইয়াক এতিয়া পাত খুৱাই আছোঁ। মাজে মাজে ইয়াক এনেকৈ দৌৰাইও পাত খুৱাব লাগে, তেতিয়া মানে ইয়াৰ হজমী শক্তিটো বাঢ়ি যায়। বাঢ়ি যোৱাৰ লগে লগে ইয়াক খাবলৈ বেছি ইচ্ছা কৰে। এয়া আৰু লগতে দেখিছে নাই, এইফালে ছাগলীক পাত খুৱাইছে আৰু কি সুন্দৰকৈ ফুল ফুলি আছে, একদম ৰঙা নীলা হালধীয়া, একদম মানে ৰঙা নীলা হালধীয়া বগা। খালি পখিলাহে পৰাহি নাই আৰু। ফুল ৰোৱা হৈছে কিন্তু পখিলা কেতিয়া পৰিব মানে ইমান আশা দেখা নাই পখিলা। গতিকে এইবিলাক কৰি আছোঁ আৰু। এইটো দেখিছেনে, কালি ছাগলীটো কিনি আনিছোঁ, তাত তেজ হ'বলৈ বুলি কঁঠালৰ পাত খুৱাই আছোঁ। চালা জোকে খাই ইয়াৰ আধা 1 কিলোমান তেজ পঠিয়াই দিলে। ক'ত গ'ল জোকটো? চালা ইয়াক পোৱা হ'লে কিন্তু মই যে একদম মানে ডাইৰেক্ট গৰম কেৰাহীত ভাজি জোকটো ছাগলী মাংস খাইছোঁ বুলি কিন্তু টানি মাৰিলোহেঁতেন। কিন্তু সঁচা কথা কৈছোঁ দেই, বেচেৰা দুখ লাগিলে। নেখায় দেখিছেনে? এনেকৈ নেখালে বাৰু সি কেনেকৈ ডাঙৰ হ'ব? গতিকে তাক ভাবিছোঁ খুৱাওঁ, নাই নেখায়। বাৰু যে কি নহওক, আপোনালোকেও এনেকুৱা কঁঠালৰ ডাল লৈ ল'ব। যদি ঘৰত কাম নাথাকে, পেট পেলাই পৰি নাথাকিব বিচনাত, ছাগলীক কঁঠালৰ পাত খুৱাওক, জল্দি ডাঙৰ কৰক, বিকক, গাড়ী কিনক, ঘৰ বনাওক, বিয়া পাতক, মুঠতে জীৱনটো এনজয় কৰক। ধন্যবাদ।